এটা গোপন সূত্র মতে আমি খবর পাই যে এখন গাড়িতে গাঁজা আহি আছে। তো সেইমতে আমি ষ্টাফক লৈ আমাৰ ৱাচ পোষ্টৰ আগতে চেকিং চলাই। তো 9টাৰ পৰা 10টাৰ মাজতে এখন গাড়ী আহে, সেই গাড়ীখনৰ নম্বৰৰ NL01L5302। তো গাড়ীখনৰ তল্লাচী চলাই আমি আনুমানিক 150 কেজিমান গাঁজা উদ্ধাৰ কৰিছোঁ। বজাৰ মূল্য 10,000 টকাকৈ কিলো, মানে যিটো আমি জানিব পাৰিলোঁ। তো সেইমতে যিমান হয় আৰু টোটেল। চালকটোৰ নাম কি? চালকৰ নাম হ'ল লিটন মিয়া, তাৰ দেউতাৰ নাম হ'ল ৰচিদ মিয়া, ঘৰখন হ'ল ত্ৰিপুৰা। না তো গ্রামের ভিতরে যারা লোক আছে নাকি তার পরে কতদিন ধরে চালাও এটা গাড়ি? 10 কেজি 100 করো না, তো ভিডিওটা হে কই দিল কত কই দিল 10 কেজি মানে একটু 10 কেজি লেগে যাবে না। Hold on,